যোৱাকালি কোকৰাঝাৰত 1.5 লাখতকৈ অধিক গেদাৰিং হৈছে। সব জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে। আজি চিৰাং জিলাত পুনৰ 1 লাখতকৈ বেছি মানুহ আহিছে। সেই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাকো পইচা দি অনা হোৱা নাই। কাকো হাজিৰা দিছে নেকি ৰাইজ? কাকো হাজিৰা দিয়া নাই। আৰু BPF-ৰ যদি গেদাৰিং হয় হাজিৰা দি আনিব লাগে। BPF-এ ৰাজনীতি কৰিব পাৰে আৰু একো নাই। এতিয়া BPF-এ 3টা কাম কৰি আছে। মানুহবিলাকক ভয় খুৱাই আছে, মদ খুৱাই আছে আৰু পইচা যাচি আছে। 3টাই কাম কৰি আছে। ইয়াৰ বাহিৰে একো কৰা নাই। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰ চৰকাৰে এই ৰাস্তাটোকে ভালকে কৰিব নোৱাৰিলে। যিটো এটা ৰাস্তা আছে চন্দনৰমাত 3বাৰকে মন্ত্ৰী হ'ল, এটা ৰাস্তা ভাল কৰি ৰাখিব নোৱাৰিলে। ডিপুটো শিৱৰ সমষ্টি এই 14 চিৰাং দুৱাৰ ইয়াত ৰাস্তা এটা ভাল কৰিব পৰা নাই। উত্তৰ অঞ্চলৰ মানুহবিলাকক খোৱা পানীৰ যোগান ধৰিব পৰা নাই। মানুহ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি আছে উত্তৰ অঞ্চলত। আৰু খোৱা পানী যোগানৰ নামত খাম্পা বৰগয়াৰীয়ে হাজাৰ হাজাৰ টকা আনি পেলাই খাইছে, লাখ লাখ টকা আনি খাইছে, কিন্তু মানুহক পানী যোগান দিব পৰা নাই। মানুহক পানীৰ পৰা বঞ্চিত কৰিছে। ৰাজনীতি কৰিবলৈ বেলেগ কথা নাই। মই শুনিবলৈ পাইছো BTR ৰেকৰ্ডৰ 7.1 আৰু 7.2 এই দুটা কথা গাঁৱে গাঁৱে যাই বুজাই আছে। ফৰেষ্ট অঞ্চলত মাটি নাপাব সান্তালীবিলাকে, বড়োবিলাকে মাটি নাপাব, ৰাজবংশীবিলাকে মাটি নাপাব। এই কথাটো যাই পেলাই ঠগাই আছে, বুজাই আছে। মই আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছো, BTR চুক্তিৰ 7.1 আৰু 7.2 এইটো BTR-ৰ ভিতৰৰ কাৰণে নহয়, এইটো BTR-ৰ বাহিৰৰ কাৰণেহে কৰা হৈছে। ইয়াত BTR-ৰ একো সম্বন্ধ নাই। আৰু ইয়াৰ লগতে আজি যিসকলে ভয় ঢুকাইছে মাটিৰ পাট্টা নাপাব, UPPL চৰকাৰ আহিলে মাটিৰ পাট্টা নাপাব, হাগ্ৰামাহাতে ঠগাই আছে। যোৱা 17 বছৰত এই চন্দন ব্ৰহ্মই, এই খাম্পা বৰগয়াৰীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে। ৰাইজৰ টকা হৈছে, কোটি কোটি টকা হৈ পেলাই আজি মালিক হৈছে এই চন্দন ব্ৰহ্ম, এই খাম্পা বৰগয়াৰী হাগ্ৰামাই। এই চিৰাং দুৱাৰ অঞ্চলত বসবাস কৰা বড়োসকল, আদিবাসী, সান্তালীসকল, বিভিন্ন জনগোষ্ঠীৰ লোকক 1 বিঘাও মাটিৰ পাট্টা দিয়া নাই। এই সকলক মাটিৰ পাট্টা দিয়া নাই। খালি ভয় খুৱাই থাকে বেদখল কৰিব বুলি। আৰু আজি আপোনালোকৰ আগত স্পষ্ট ক'ব বিচাৰিছো, UPPL চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰতে মাটিৰ সমস্যা সমাধান কৰি দিয়া হ'ব। আপোনালোকৰ মাটি নামজাৰি কৰা হ'ব। মাটি কোনোবা ট্ৰান্সফাৰ কৰিব, ৰেজিষ্টাৰ কৰিব। যিমান মাটিৰ সমস্যা আছে 3 মাহৰ ভিতৰত সমাধান কৰি দিয়া হ'ব। যোৱা কেইবা বছৰ ধৰি সংঘৰ্ষ হৈছে, মানুহৰ ঘৰ জ্বলিছে, বিভিন্ন সমস্যা হৈছে। হাগ্ৰামা মহিলাৰীয়ে ভাৰত চৰকাৰৰ পৰা আনি পেলাই 100 কোটি টকা খাইছে। আদিবাসীসকলক, বড়োসকলক, মাইনৰিটিসকলক 50,000 কৰি টকা দিয়াৰ কথা আছিলে ৰিহেবিলিটেশ্যনৰ কাৰণে, 18 পইচাও নিদিলে। আৰু যিসকলে এই সংঘৰ্ষ পীড়িত, সংঘৰ্ষত ক্ষতি হৈছে, মৰিব লগা হৈছে, যি হৈছে, সেই সকলক UPPL চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকটো পৰিয়ালক 50,000 কৰি টকা দিয়া হ'ব। এইটো আমি আপোনালোকক স্পষ্ট কৰিছো। আমি সকলো জাতি জনগোষ্ঠীকে নিজৰ নিজৰ নিৰাপত্তা অধিকাৰ লৈ জীয়াই থকাটো বিচাৰিছো। আৰু সেইকাৰণে আমি ঠিক কৰিছো, আমাৰ চৰকাৰ অহাৰ লগে লগে আমাৰ সকলো জনগোষ্ঠীৰ কাৰণে এখন উন্নয়ন বোৰ্ড গঠন কৰিম। আমি ইয়াত আজি বসবাস কৰা আদিবাসীসকলৰ কাৰণে উন্নয়ন বোৰ্ড, সান্তালীসকলৰ কাৰণে উন্নয়ন বোৰ্ড, ইয়াত ৰাজবংশীসকলৰ কাৰণে উন্নয়ন বোৰ্ড, ইয়াত নাথযোগীৰ কাৰণে উন্নয়ন বোৰ্ড, যিমানখিনি জনগোষ্ঠী আছে ৰাভা, গোৰ্খা, সকলো জনগোষ্ঠীৰ কাৰণে এটা উন্নয়ন বোৰ্ড গঠন কৰি দিয়া হ'ব। আপোনালোকৰ উন্নয়নটো আমি বিচাৰো, সমমৰ্যাদা, সম অধিকাৰ আমি বিচাৰো। এই ভূমি আপোনাৰ ভূমি, ইয়াত আপুনি জন্ম পাইছে, আপোনাৰ মা দেউতা জন্ম পাইছে। আৰু এইটো ভূমি যদি আজি আপোনাৰ কোনোবা BPF-এ হাগ্ৰামা মহিলাৰ মানুহবিলাকে যদি দাবী ধমকি দিয়ে, আপোনালোকে ভয় নকৰিব, আপোনালোকে ভয় নকৰিব, আপোনালোকক একো কৰিব নোৱাৰে। এতিয়া হাগ্ৰামা মহিলাৰ এতিয়া একো দম নাই, ই দাদাগিৰি কৰিব নোৱাৰে। আগৰ দাদাগিৰিৰ সময় শেষ হৈ গ'ল। সেইকাৰণে ৰাইজ, এইখিনি সময়ত আপোনালোকে ওলাই আহক। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক
এই সর্ববৃহৎ গণতান্ত্রিক দেশৰ সর্বোচ্চ গণতান্ত্রিক দেশৰ নাগৰিকবিলাক যদি আজি ভয় কৰে আমাৰ গণতন্ত্ৰটো কোনোবা তেনেকুৱা ৰাজনীতিক নেতাসকলে আজি ধ্বংস কৰিবলৈ আহিছে। ৰাজনীতিৰ নামত মানুহ শোষণ কৰিছে, দমন কৰিছে, ভয় খুৱাইছে। ভয় কৰিব নালাগে। এইটো আমাৰ মাটি, আমাৰ ঘৰ, আমাৰ দেশ, আমাৰ ৰাজ্য। ইয়াত বড়ো ভাষা চলিব, সাঁওতালি ভাষা চলিব। ইয়াত যিমান জনগোষ্ঠী আছে, অসমীয়া যিমান জনগোষ্ঠী আছে, সকলো জনগোষ্ঠীৰ ভাষা সংস্কৃতি ইয়াত চলিব। আৰু UPPL দলে চৰকাৰ বনালে সকলো ভাষা সংস্কৃতি ইয়াত চলাবলৈ আমি কাম কৰিম। সকলোকে MI দিয়া হ'ব। মাদাৰ লেংগুৱেজত পঢ়িব বিচাৰিছে, সকলো নিজৰ নিজৰ মাদাৰ লেংগুৱেজত পঢ়িব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, এইখিনি সময়ত মই ক'ব বিচাৰিছো, ৰাজনীতিক নেতাবিলাকে ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে, কিন্তু সেই ৰাজনীতিক নেতাবিলাকে আজি ইচ্ছা নকৰাৰ কাৰণে আমাৰ অঞ্চল পিছ পৰি আছে, দুখীয়া দুখীয়া হৈ যাই আছে। দুখীয়া মানুহ, গৰীব মানুহবিলাকক কোনো সহায় কৰা নাই। সেইকাৰণে UPPL-এ আজি সমমৰ্যাদা, সম অধিকাৰ, সম উন্নয়নৰ লগতে সকলো জাতি জনগোষ্ঠী যাতে অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰে, ইয়াৰ কাৰণে চিন্তা কৰিছো। প্ৰত্যেক বছৰত 1 লাখ সংস্থাপন দি 5 বছৰত 5 লাখ সংস্থাপন দিয়াৰ কাৰণে UPPL দলে ঠিক কৰিছে। নিবনুৱা সমস্যাৰ কাৰণে আজি আমাৰ মানুহবিলাকে যথেষ্ট কষ্ট পাইছে। আমাৰ ল'ৰা ছোৱালীবিলাক গুজৰাট, হাৰিয়ানাত গুচি যাব লগা হৈছে কাম বিচাৰি। সেই সকলো 17 বছৰত BPF চৰকাৰে সংস্থাপন নিদিলে, আৰু সেইকাৰণে আমি ঠিক কৰিছো UPPL চৰকাৰ অহাৰ লগে লগে সেই নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়া হ'ব। আমাৰ মহিলাসকলে অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগিব। সেইকাৰণে যিমানখিনি সেল্ফ হেল্প গ্ৰুপ আছে, আমি প্ৰত্যেক সেল্ফ হেল্প গ্ৰুপকে অৰ্থনীতি আগুৱাই যোৱাৰ কাৰণে, উন্নতি হোৱাৰ কাৰণে প্ৰথম বছৰত ৭৫,০০০ প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ কৰি টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে। যদি সকলো ভাল কাম কৰে, সুন্দৰভাৱে কাম কৰে, তেনেহ'লে ছেকেণ্ড বছৰত 1 লাখ কৰি টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে। তৃতীয় বছৰত 2 লাখ কৰি টকা দিয়াৰ কথা আমি চিন্তা কৰা হৈছে, আৰু 5 বছৰত 4 লাখ টকা দিয়াৰ কাৰণে চিন্তা কৰা হৈছে। সেল্ফ হেল্প গ্ৰুপবিলাক কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, এইখিনি সময়ত আমাৰ প্ৰশ্ন আহিছে, এই 17 বছৰত কেনেকৈ হাগ্ৰামা মহিলাৰে ইমান কোটি কোটি টকাৰ মালিক হ'ল? আপোনালোকে জানে, জব কাৰ্ডৰ নামত 1000 কোটি টকা আহিছে, কিন্তু সেই জব কাৰ্ডৰ পইচা ৰাইজে পোৱা নাই। আজি ইয়াত PMOৰ নামত, ঘৰৰ নামত পইচা আহিছে, সেই পইচা BPF হাগ্ৰামা মহিলাৰে খাইছে। ৰেচন কাৰ্ড মানুহবিলাকক দিয়া নাই। যিমানখিনি আজি বৃদ্ধ পেঞ্চনৰ পইচা আহিছে, গৰীব দুখীয়া মানুহৰ কাৰণে পইচা আহিছে, প্ৰত্যেকটো পইচা আজি BPF আৰু হাগ্ৰামা মহিলাৰে খাই শেষ কৰি দিছে। সেইকাৰণে আমি ঠিক কৰিছো, UPPL-ৰ লক্ষ্য এটা সুশাসন গঢ়ি তোলা, আৰু সুশাসন গঢ়ি তুলিবলৈ দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব লাগিব। আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিবলৈ যোৱা 17 বছৰত যিমানখিনি দুৰ্নীতি হৈছে, এই অফিচাৰ হোক, এই হাগ্ৰামা মহিলাৰ হোক, এই কোনোবা নেতা, পালি নেতা, VCDC চেয়াৰমেন, মেম্বাৰ হোক, প্ৰত্যেকজনকে আইনগত ব্যৱস্থা লৈ জেলত ভৰাব লাগিব। তেতিয়া আমাৰ মাজত সুশাসন আহিব। তেতিয়া অহা 100 বছৰত কোনো দুখীয়া গৰীব মানুহ পইচা খাবলৈ সাহস নকৰিব। মই আমাৰ দলৰ নেতা কৰ্মীসকলকো কৈছো, পাৱাৰত অহাৰ পিছত, চৰকাৰ গঠন কৰাৰ পিছত অহা 15 ডিচেম্বৰত কাম কৰিব লাগিব ৰাইজৰ। প্ৰত্যেকজন আমাৰ কৰ্মীয়ে ৰাইজক সেৱা কৰিব লাগিব। হাগ্ৰামাই ৰাইজক দলৰ মানুহে যদি 8 আনা পইচাও খায়, তাক কিন্তু দলৰ পৰা ওলাই দিয়া হ'ব। মই চবকে ৱাৰ্নিং দি থোৱা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, সিদিনা আমি দেখিবলৈ পালো, হাগ্ৰামা মহিলাৰ বেংক একাউণ্টত 86 কৰোৰ টকা আছে, 68 কোটি টকা। হাগ্ৰামা মহিলাৰে কি চাকৰি কৰে ৰাইজ? 86 কৰোৰ টকা আৰু 100টা বেংক একাউণ্ট আছে হাগ্ৰামা মহিলাৰে। এই ৰাইজৰ পইচাটো খাই আজি হাগ্ৰামা মহিলাৰে ইমানখিনি মাটি বাৰী কিনি শেষ কৰি দিলে, কিন্তু ৰাইজৰ কাৰণে একো নাই। তো সেইকাৰণে আজি প্ৰশ্ন আহিছে, হাগ্ৰামা মহিলাৰে এই প্ৰশ্নৰ উত্তৰ দিয়ক। আপোনাৰ বেংক একাউণ্টত 86 কৰোৰ টকা ক'ৰ পৰা আহিল? আপুনি হিচাপ দিয়ক। ৰাইজে হিচাপ বিচাৰিছে আজি। বিটিআৰ বাপী ৰাইজক হিচাপ দিয়ক। আৰু আপোনাক কিয় এখন বেংক একাউণ্ট লাগে? এজন মানুহ 1, 2, 3খন বেংক একাউণ্ট থাকিব পাৰে, কিন্তু হাগ্ৰামা মহিলাৰে কিয় 100খন বেংক একাউণ্ট লাগে? এই হাগ্ৰামা মহিলাৰে বিজনেছ কৰে না, কি কাম কৰে না, ৰাজনীতি কৰে না, চাকৰি কৰে? ৰাইজক কওক। এজন চিলে কিমান দৰমহা পায়?
50,000 পালাক 1 লাখে পালাক 5 বছর হারামা মহিলার পয়সা 1 লাখ করে পালেও কমসে কম তেকের 1 কোটি টাকা হওয়া লাগে 86 কোটি টাকা রাইজর খালে হারামা মহিলারে নিজের হোটেল বানাইছে হসপিটাল বানাইছে নিজের সব কিছু নিজের কারণে বানাইছে গোসাইগাঁও কোকরাঝাড়ত মাটি কিনি খেয়ে করেছে চিরাং জেলাতো আহি মাটি বাড়ি কিনেছে সর্দার রাইস আপনি ব্যবসায় করো হারামা মহিলারি আমি বেয়া নাপাও কিন্তু রাইজর কাম কৰিবলৈ আহি আজি আপুনি ব্যৱসায় কৰিছে বেপাৰ কৰিছে এই দোকান বন্ধ কৰক ৰাইজে এই দোকান ভাল পোৱা নাই আৰু এই কাৰণে ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে এই কাৰণে অস্ত্ৰ আমাৰ হাতত গণতান্ত্ৰিক অস্ত্ৰ এটা ভোট দি সেই মানে দমন নীতি ভ্ৰষ্টাচাৰী শাসন কৰা হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্ম খাম্পা বৰগোহাঞিক আমি বিদায় দিব পাৰিম আৰু এটা চাপ মাৰি পেলাই সেইকাৰণে ৰাইজ মই আহ্বান কৰিছো আপোনালোকে ভয় নাখাব ইয়াত কোনো ভয় কৰিব লগা দৰকাৰ নাই আগৰ নিচিনা দাদাগিৰি কৰিব পাৰা আজি বিপিএফ তাত খাওক নাই এই কাৰণে অহা 10 তাৰিখত স্বতঃস্ফূৰ্তভাৱে ওলাই আহক মাত্ৰ এবাৰৰ কাৰণে 17 বছৰ হাগ্ৰামা দিলে বিপিএফ দিলে এবাৰৰ কাৰণে ইউপিপিএল ভোট দিয়ক আৰু আপোনালোকৰ উন্নয়নৰ কাম আমি কৰিম গাঁও অঞ্চলৰ ৰাস্তা ঘাট খোৱা পানীৰ ব্যৱস্থা স্কুলবিলাক আজি গাঁৱত নাই এই স্কুলবিলাক বনাব লাগিব এলপি স্কুল এমই স্কুল হাই স্কুল বনাব লাগিব দলং দিব লাগিব ৰাস্তা কাৰেণ্ট দিব লাগিব খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব মাৰ্কেট বনাব লাগিব আৰু প্ৰত্যেকজন খেতিয়কক সহায় কৰিব লাগিব ভাল খেতি কৰি আগুৱাই যোৱাৰ কাৰণে আৰু এইখিনি কাম কৰিবলৈ আহিছো আজি আপোনালোকে ভাবিছে মই বহুত ডাঙৰ নেতা মই নেতা নহয় ৰাইজ মই আপোনালোকৰ দাদা ভাই কোনবা মাৰ সন্তান নহয় আৰু মই ইয়াতে নেতাগিৰি কৰিবলৈ অহা নাই ইউপিপিএল নেতাগিৰি কৰিবলৈ অহা নাই ৰাইজক সেৱা কৰিবলৈ আহিছো 5 বছৰ সেৱা কৰিবলৈ আহিছো আৰু এই সেৱা কৰা সুযোগটো আপোনালোকে এবাৰৰ কাৰণে দিয়ক 17 বছৰ বিপিএফ চালে দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাইজক ঠগালে এবাৰৰ কাৰণে আপোনালোকে ইউপিপিএল সুযোগ দিয়ক আৰু এই 1 বছৰত যিমানখিনি বেয়া কাম হৈছে 17 বছৰত এইখিনি দূৰ কৰি ভাল কাম আনিব বিচাৰিছো আমাৰ ইউপিপিএল চৰকাৰ হোৱাৰ লগে লগে ডিসেম্বৰ 15 তাৰিখৰ পিছত যিমানখিনি বিষয় আছে অফিচত বহি টোপনি মাৰি মাৰি পইচা ললে হ'ব সব পথাৰত আহিব লাগিব ৰাজপথাৰত আহিব লাগিব শিক্ষা বিষয়াবিলাকে 3 ঘণ্টা 3 দিন যদি অফিচত বহে 3 দিন স্কুল চাই চাই ফুৰিব লাগিব ক'ত কি হৈছে কৃষিৰ বিষয়া এগ্ৰিকালচাৰ বিষয়াবিলাকে অফিচত যদি 3 দিন বহে 3 দিন খেতি পথাৰত ঘূৰিব লাগিব কি হৈছে কি হোৱা নাই যদি পিডব্লিউডি অফিচাৰবিলাক 3 দিন অফিচত বহে 3 দিন কিন্তু ৰাস্তা চাই ফুৰিব লাগিব ৰাইজক চাব লাগিব ডক্টৰবিলাক 3 দিন হস্পিটালত থাকিব আৰু 3 দিন গাঁৱে গাঁৱে ঘূৰিব লাগিব স্বাস্থ্যটো আমাৰ সবৰ ঠিক হ'ব লাগিব এই কাৰণে ৰাইজ আমি এটা পৰিৱৰ্তন বিচাৰিছো গ্ৰাসৰুটৰ পৰা টপ লৈকে যিমানখিনি অফিচ আছে প্ৰত্যেকটো অফিচতে আমি মানে ই গভৰ্নেন্স শুরু কৰিম আপোনালোকে অফিচ আদালতত যাব নালাগে কিবা সমস্যা থাকিলে মোবাইলেদি আপোনালোকে মেছেজ দিলে হ'ল চৰকাৰ আপোনাক ফোন কৰিব আৰু আপুনি অফিচত যাব নালাগে খুজ দিব নালাগে যিদিনা চাকৰিৰ ইণ্টাৰভিউ হয় সিদিনাই চাকৰি এপইণ্টমেণ্ট হ'ব 2 দিন 3 দিন ৰাখি খুজ খাবলৈ কাকো সুযোগ দিয়া নহ'ব যিদিনা ইণ্টাৰভিউ হ'ব সিদিনা ৰিজাল্ট ওলাব সিদিনা এপইণ্টমেণ্ট লৈ ল'ৰা ছোৱালী ঘৰত যাব পাৰিব এইখিনি ব্যৱস্থা কৰিবলৈ আহিছো নিবনুৱাসকলৰ কাৰণে আমি বিশেষকৈ চিন্তা কৰিছো তো সৰ্দাৰ ৰাইজ বেছি দীঘলীয়া কথা নকওঁ এইবাৰ পৰিৱৰ্তনৰ সময় আহিছে আৰু পৰিৱৰ্তন আনিব লাগিব দুখীয়া মানুহৰ স্বাৰ্থত যিসকলে আজি খৰি বিক্ৰী কৰি খাই আছে হাজিৰা মুজিৰা কৰি খাই আছে এই সকলৰ স্বাৰ্থত আজি পৰিৱৰ্তন আনিব লাগিব খেতিয়কৰ স্বাৰ্থত মহিলাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা দিয়াৰ নামত নিবনুৱাসকলক সংস্থাপন দিয়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী মিলি পেলাই এটা সুস্থ বিজ্ঞান গঢ়াৰ স্বাৰ্থত আমি পৰিৱৰ্তন আনিব লাগিব